আমি যি আশংকা কৰিছিলোঁ যে আধাৰ কাৰ্ড নহ'লে ৰেচনৰ পৰা বঞ্চিত হ'ব, সেই প্ৰক্ৰিয়া ইতিমধ্যে ৰাজ্য চৰকাৰ আৰম্ভ কৰিছে। ইতিমধ্যে আপোনালোকে জানে যে চৰকাৰৰ তৰফৰ পৰা আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লিংক কৰাৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰা হৈছিলে আৰু সেইমতে সমগ্ৰ ৰাজ্যতেই আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লিংকেজ ইতিমধ্যে চলি আছে বা লিংকেজৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। দেৰিকৈ আধাৰ কাৰ্ডৰ প্ৰক্ৰিয়া আমাৰ অসমত আৰম্ভ হৈছে। তাৰ কাৰণে মাত্ৰ 28% মানুহে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগত ইতিমধ্যে লিংকেজ কৰিবলৈ সক্ষম হৈছে। যাৰ কাৰণে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যাতে অতি সোনকালে এই আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ যি লিংকেজ কৰিব লাগে সেই লিংকেজ যাতে কৰাই লয়। এই বিষয়টো আলোচনা এইকাৰণে কৰিব বিচাৰিছোঁ যে আজি ইতিমধ্যে কিছু সময় পূৰ্বে আমাৰ ৰাজভৱনত, অসমৰ ৰাজভৱনত এটা সংবাদমেল অনুষ্ঠিত হৈছিলে আৰু য'ত ৰঞ্জিত দাস ডাঙৰীয়া মন্ত্ৰী তেখেতে এই সংবাদমেল সম্বোধন কৰিছিলে আৰু সেই সংবাদমেলতেই এটা মেচিন ইন্ট্ৰডিউচ কৰা হৈছে, যি মেচিনৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ড থাকিলেহে আপুনি ৰেচন লাভ কৰিব আৰু যদি আপোনাৰ আধাৰ নাথাকে তেতিয়াহ'লে আপুনি ৰেচন লাভ নকৰে। গতিকে এই মেচিনটোৱে আইডেণ্টিফাই কৰি দিব যে আপুনি ৰেচন পাব নে নাপাব আৰু সেই মেচিনটো হৈছে ইলেক্ট্ৰনিক্স পইণ্ট অফ সেল ডিভাইচ। এই মেচিনক কোৱা হৈছে যে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড। এই যি নীতি আছিলে ভাৰতবৰ্ষৰ আৰু এই নীতিৰ লগত মেপিঙত আজিৰে পৰা অসম সামিল হ'ল বা সংযোজন হ'ল বুলি ক'ব পৰা যায়। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে 100খনকৈ মেচিন কামৰূপ জিলাত ইতিমধ্যে পৰীক্ষামূলকভাৱে তেওঁলোকে আৰম্ভ কৰিব বা পাইলট প্ৰজেক্ট হিচাপে 100খন মেচিন কামৰূপ জিলাত আজিৰ পৰা আৰম্ভ হ'ব। কিন্তু অহা এমাহৰ ভিতৰতে সমগ্ৰ ৰাজ্যত 10,000তকৈ বেছি মেচিন দিয়াৰ সংকল্প ৰাজ্য চৰকাৰে ইতিমধ্যে গ্ৰহণ কৰিছে আৰু সেইমতে কাম কাজখিনি আগবাঢ়ি গৈ আছে বুলি আজিৰ সংবাদমেলত এই কথাটো প্ৰকাশ কৰে। তো এই যে আমাৰ যি আধাৰ কাৰ্ডৰ আৰু ৰেচন কাৰ্ডৰ যি লিংকেজ, সেই লিংকেজ যদি আপোনাৰ নাথাকে তেতিয়াহ'লে এই মেচিনত আপুনি একো কৰিব নোৱাৰে আৰু আধাৰ কাৰ্ডত আপুনি যি বায়োমেট্ৰিক প্ৰদান কৰিছিলে সেই বায়োমেট্ৰিক ইয়াত একেদৰে ইয়াত দিব লাগিব আৰু সেই ছাপ দিয়াৰ পিছতহে আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ লগত সংযোগ হ'ব। আৰু ইয়াৰ প্ৰথমতেই আপুনি যিহেতু পৰিয়ালৰ সকলো মানুহক একদিন আপুনি লৈ যাব লাগিব আৰু যাৰ নামত ৰেচন কাৰ্ড আছে তেওঁৰ আধাৰৰ লগত ডাইৰেক্ট সংযোগ কৰিব লাগিব আৰু বাকী পৰিয়ালৰ সদস্যসকলৰো ইয়াত হাতৰ ছাপ দিব লাগিব, বায়োমেট্ৰিকখিনি দিব লাগিব। যিখিনি ভাল কথা আছে সেইখিনি হৈছে অসমৰ পৰা বাহিৰত গ'লেও আপুনি এই বায়োমেট্ৰিক মেচিনৰ জৰিয়তে আপুনি নিজৰ ৰেচন আপুনি উঠাই ল'ব পাৰিব, কাৰণ গোটেই ভাৰতবৰ্ষৰ যিমান আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড সংযোগ কৰা হৈছে সকলোখিনি ইয়াত ৰিফ্লেক্ট হ'ব বা প্ৰতিফলিত হ'ব, যাৰ কাৰণে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ পৰা যিকোনো ঠাইৰ পৰা আপুনি কৰিব পাৰিব বা আপোনাৰ গাঁওখনৰ যিজন সুলভ মূল্যৰ দোকানী আছে তেওঁৰ পৰা যদি আপুনি বস্তু সংগ্ৰহ কৰিব নোখোজে তেতিয়া বেলেগ দোকানীৰ পৰা আপুনি ল'ব পাৰিব। গতিকে এইখিনি ফেচিলিটিছ ইয়াত আছে। আৰু দ্বিতীয় কথা হৈছে যে ইয়াত ভুৱা হিতাধিকাৰী আপোনাৰ আইডেণ্টিফাইড হ'ব। কেনেকৈ যে কোনো মানুহ নাই কিন্তু ৰেচন কাৰ্ড ভুৱাকৈ বনাই পেলাই কোনোবাই আপোনাৰ ৰেচনখিনি উঠাই লৈ আছে, সেইটো ইয়াৰ পৰা নিয়ন্ত্ৰিত হ'ব বুলি আজিৰ এই সংবাদমেলত কোৱা হৈছে। য'ত কোৱা হৈছে ভুৱা হিতাধিকাৰী নিয়ন্ত্ৰণ হ'ব, তাত আমাৰ আশংকা হৈছে যে বহু হিতাধিকাৰী ইয়াৰ পৰা বাদ পৰি যাব। কিয় আৰু কেনেকৈ বাদ পৰি যাব সেই বিষয়ে যদি আমি বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে এটা কথা স্পষ্ট হৈ যায় যে আজিৰ তাৰিখত যিখিনি NRC লেফ্ট আউট মানুহ আছে বা যিসকলৰ বায়োমেট্ৰিক NRC সময়ত লোৱা হৈছিলে 27 লক্ষাধিক মানুহৰ বায়োমেট্ৰিক লোৱা হৈছিলে NRCৰ সময়ত, তাৰে 19 লক্ষাধিক মানুহ আছিলে NRC লেফ্ট আউট বা বাদ পৰা মানুহ আৰু বাকীখিনি আছিলে সাক্ষী দিবলৈ যোৱা মানুহ। এই মানুহৰ এইসকলৰ অধিকাংশ লোকৰে কিন্তু বায়োমেট্ৰিক যিহেতু দিয়া আছে আৰু সেইখিনি এতিয়ালৈকে পেণ্ডিং হৈ আছে, আধাৰ কাৰ্ড তেওঁলোকে লাভ কৰা নাই। গতিকে এই 20 লক্ষাধিক বা 27 লাখ যিখিনি এৰাউণ্ড 27 লাখ মানুহ যিখিনি আছে তেওঁলোকৰ ৰেচন কাৰ্ডৰ লগত কিন্তু আধাৰ কাৰ্ড তেওঁলোকে দিব নোৱাৰে, কাৰণ আধাৰৰ তেওঁলোকৰ কোনো নাম্বাৰ এতিয়ালৈকে লাভ কৰা নাই বা আধাৰ কাৰ্ড তেওঁলোকে লাভ কৰা নাই। যাৰ কাৰণে এই এটা বৃহৎ সংখ্যক মানুহ আধাৰৰ এনৰোলমেণ্টৰ পৰা বাদ পৰি থাকিছে। এই প্ৰব্লেমখিনি সমাধান কৰাৰ কাৰণে ৰাজ্য চৰকাৰে এতিয়ালৈকে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ জৰিয়তে আপোনাৰ NRC লেফ্ট আউট মানুহখিনি আধাৰ পাব আৰু তেওঁলোকে পৰৱৰ্তী সময়ত তেওঁলোকৰ যি অধিকাৰ, যি ৰেচনৰ অধিকাৰ, সেই অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব পাৰিব। সমস্যাটো যথেষ্ট এটা গভীৰ সমস্যা হিচাপে বিবেচিত হৈছে আৰু এই বিষয়খিনি লৈ পেলাই ইতিমধ্যে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ কাৰণে আপোনালোক সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰ আমি কামনা কৰিছোঁ। সহযোগিতা কৰাৰ কাৰণে আমাৰ লগত নিশ্চিতভাৱে যোগাযোগ কৰিব পাৰে। আমাৰ ইমেইল এড্ৰেছ আছে, ইমেইল এড্ৰেছত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনাৰ কণ্টেক্ট ডিটেইলছ দিব পাৰে, আমি আপোনাৰ লগত নিশ্চয় যোগাযোগ কৰিম।
সকলো ধৰণৰ সহযোগিতা আপোনালোকৰ পৰা আমি বিচাৰিছোঁ। সকলো প্ৰকাৰৰ সহায় সহযোগিতা হ'লেহে আমি এই যুঁজত আগবাঢ়ি যাব পাৰিম। আজিৰ ভিডিঅ'ত আলোচনা এইখিনি আছিলে। ভয়েছ ৰেজা চাই থকাৰ কাৰণে ধন্যবাদ।